নমস্কাৰ বন্ধুসকল, মই ডক্টৰ নেকিবুৰ আৰু আপোনালোকে স্ক্ৰীনত দেখা পাইছে এইটোক লৈ বহুতৰে বহুত প্ৰশ্ন যে স্যাৰ কেনেকৈ ইউজ কৰিম, কিমান দিনলৈকে ইউজ কৰিব পাৰি, স্যাৰ এইটো খাবৰ কাৰণে নিয়মটো কি, একচুৱেলি কেনেকৈ খাব লাগে, স্যাৰ খালে কিবা প্ৰব্লেম হ'ব নেকি, খুব বেছি ব্লিডিং হৈ মৰি যাম নেকি, বহুতৰেই বহুত প্ৰশ্ন। চ' বলক আজি একদম কম সময়ৰ ভিতৰতে এইটোৰ যিমানবিলাক কুৱেশ্যন আছে আমি সমাধান কৰোঁ। চবৰে খুলি থাকে মোক ইউটিউবত। চ' প্ৰথমতেই কোৱা হয় যে এইটো কিমান দিনলৈকে কাম কৰিব। চ' আনৱান্টেড টেবলেটছ প্ৰথমতে কৈ লওঁ যে আপোনালোকে ডক্টৰৰ পৰামৰ্শ নোহোৱাকৈ এইবিলাক দৰৱ কেতিয়াও ইউজ কৰিব নালাগে। আৰু মই কোনো ব্ৰেণ্ডক প্ৰমোশ্যন কৰা নাই, যেনেকৈ মাৰ্কেটত বহুত থাকে মেফটি কিট বা আনৱান্টেড কিট। চ' নৰ্মেলি কোৱা হয় যে এবৰ্চন কৰিবৰ কাৰণে আমি ব্যৱহাৰ কৰোঁ। চ' প্ৰথম কুৱেশ্যন হ'ল যে চবৰে যে স্যাৰ কিমান দিনলৈকে টেবলেটৰ দ্বাৰা আমি এবৰ্চন কৰিব পাৰিম। চ' সচৰাচৰ কোৱা হয় যে যিমান আৰ্লি পাৰি, যিমান সোনকালে পাৰি সিমানেই বেটাৰ, যিমান সোনকালে পাৰি সিমানেই টেবলেটৰ দ্বাৰা বেটাৰ হয়, বেটাৰ ৰিজাল্ট পোৱা যায়। চ' কোৱা হয় যে সচৰাচৰ মানে মেডিকেল চায়েন্সৰ মতে টেবলেটৰ থ্ৰুদি আমি আপ টু 70 দিনলৈকে মানে প্ৰায় 2.5 মাহলৈকে ভালকৈ কৰিব পাৰি। তাৰপিছত আমি ডাইলেটেশ্যন কিউৰেটেজ বা ডাইলেটেশ্যন ইভাকুৱেশ্যন মেথডৰ থ্ৰুদি কৰিব পাৰোঁ। চ' প্ৰথমতে তাৰপিছত চবৰে কথা যে ছাৰ এইটো টেবলেট কেনেকৈ খাম। চ' প্ৰথম কথা হ'ল যে এইটো টেবলেট খোৱাৰ আগতে এটা আপুনি ডক্টৰৰ পৰামৰ্শ লৈ লোৱা উচিত, কাৰণ কিছুমান পেচেণ্টৰ যদি এনিমিয়া থাকে, ব্লাড কম থাকে, এইটো টেবলেট খোৱাৰ পিছত স্প্লটিং হয় বা ব্লিডিং হোৱা ষ্টাৰ্ট হৈ যায়। যদি এনেই ব্লাড কম থাকে তাৰপিছত আৰু কম থাকিলে বহুত চিভিয়াৰ বা চিৰিয়াছ কণ্ডিশ্যন হ'ব পাৰে। যদি খোৱাৰ নিয়ম মই প্ৰথমতে কওঁ, টেবলেটত মেইনলি আছে মিফিপ্ৰিষ্টন 200 mg আছে, আৰু আছে মিছ'প্ৰষ্টল 200 mg কে 4টা টেবলেট। মিফিপ্ৰিষ্টন 200 mg যিটো আছে ডাঙৰ চাইজৰ যিটো টেবলেট দেখা পাব, এইটোক মিফিপ্ৰিষ্টন বুলি কোৱা হয়। এইটো এটা হৰমনেল টেবলেট। চ' মিফিপ্ৰিষ্টন 200 mg যিটো ডাঙৰ টেবলেট আছে সেইটো কোৱা হয় যে যিদিনা গ্ৰহণ কৰিব 1 গ্লাছ পানীৰ সৈতে গোটেই টেবলেটটো খাই দিব লাগে। মানে এনেকুৱা কৰিব নালাগে যে আপুনি ক্ৰাছিং কৰিছে, ভাঙি দিছে বা কিবাকে মানে অলপো মানে ডেষ্ট্ৰয় নোহোৱাকৈ গোটেইটো টেবলেট খাই দিব লাগে। তাৰপিছত কোৱা হয় যে টেবলেট খোৱাৰ যদি আধা ঘণ্টাৰ পিছত আপুনি বমি কৰিছে বা ডায়েৰিয়া হৈছে আপোনাৰ, তেতিয়াহ'লে অতি সোনকালে ডক্টৰৰ কাষ চাপিব লাগিব, কাৰণ বমি কৰি দিলে টেবলেটটো ওলাই গ'ল, একশ্যনটো নাপায় তেতিয়া। তাৰপিছত কোৱা হয় যে এইটো টেবলেট খোৱাৰ পৰা আমি কোৱা সচৰাচৰ 36 আৱাৰ টু 48 আৱাৰ্ছ, মানে 36 ঘণ্টাৰ পৰা 48 ঘণ্টাৰ মাজত এই বাকী টেবলেটবিলাক খাই শেষ কৰিব লাগে। চ' তাৰপিছত আমি যদি কওঁ যে আপুনি যদি আজি এইটো খালে, তেতিয়াহ'লে পৰহি, মানে কালি নহয়, পৰহি মৰ্ণিঙত 4টা টেবলেট একেলগে খাই দিব, তেতিয়াহ'লে চবতছে বেটাৰ হয়। তেতিয়া পেচেণ্টে কয় যে ছাৰ ইমানকেইটা টেবলেট একেলগে কেনেকৈ খাম। চ' পেচেণ্টৰ ছেটিছফেকশ্যনৰ কাৰণে কোৱা হয় যে আপুনি 48 আৱাৰ্ছ বা 36 আৱাৰ পিছত মৰ্ণিঙত ৰাতিপুৱা মানে 2টা টেবলেট খাই দিয়ক আৰু ৰাতিকে 2টা টেবলেট খাই দিয়ক, তেতিয়াহ'লে মানে পেচেণ্টৰ ছেটিছফেকশ্যনৰ কাৰণে। কিন্তু নিয়ম অনুসৰি 4টাই খাব লাগে একেলগে। তাৰপিছতো কোৱা হয় যে কিছুমানে কয় যে ছাৰ টেবলেটটো খাবলৈ দিগদাৰ হয়, তেতিয়াহ'লে কোৱা হয় যে এই 4টা টেবলেট আপুনি পাৰ ভেজানেলি ইউজ কৰিব পাৰে। নিয়মত অনুসৰি এই 4টা টেবলেট পাৰ ভেজানেলি দিলে আৰু ইফিকেচি বেছিহে পোৱা যায়, চ' আৰু বেটাৰ হয়। চ' বহুতে দিব আমনি পায়, সেইকাৰণে অৰেলি দিয়া হয়। কিন্তু নিয়ম অনুসৰি আপুনি যদি 4টা টেবলেট পাৰ ভেজানেলি সোমাই দিব পাৰে, তেতিয়াহ'লে আপোনাৰ ইফিকেচি বহুত ভাল পোৱা যায়। চ' ভিডিঅ'টো ভাল লাগিলে এটা লাইক মাৰি দিব আৰু আপোনাৰ ফ্ৰেণ্ডছৰ লগত শ্বেয়াৰ কৰি দিব। আৰু এনেকুৱা ধৰণৰ ভিডিঅ' প্ৰত্যেক দিনাই বা কিছুমান দিন পিছে দি থকা হয়। যদি ভিডিঅ'বিলাক ভাল লাগে এটা লাইক মাৰি দিব আৰু আপোনাৰ ফ্ৰেণ্ডছৰ লগত শ্বেয়াৰ কৰিবলৈ নাপাহৰিব, আৰু চেনেলটো এটা ছাবস্ক্ৰাইব কৰি দিব। বাই বাই।